So hello guys, welcome to my YouTube channel The Razor. So guys, আজি মই তোমালোকক এটা নতুন ইভেন্টৰ বিষয়ে কম। তো তোমালোকক ইয়াক আগৰ ভিডিঅ'টোত কৈছিলো যে তোমালোক এটা নতুন ইভেন্ট আহিব। তো এটো তেনেকুৱা ধৰণে বাট মই তোমালোকক কৈছিলো যে এজনী ছোৱালী বান্ডল আহিব। কিন্তু এটা অতি সুখবৰ তোমালোকক এটা লৰাৰ বান্ডল দিছে। তোমালোকে এটো অতি সোনকালে কালেক্ট কৰি লবা, কালেক্ট কৰি লবা। তো গাইস মোৰ ইয়াত মানে তোমাৰ ব্যাকগ্ৰাউণ্ড সাউণ্ড বহুত আছে। তো আমাৰ ঘৰটো যেটো গাঁৱত তোমালোকৰ তো ইয়াত তোমালোকৰ হাঁহ কুকুৰা ছাগলী পাৰ সকলো মাত তোমালোকে শুনি থাকিবলৈ পাবা। তো ইয়াক আওকান কৰা তোমালোকে। তো মই তোমালোকৰ ভিডিঅ'টো মন দিয়া। তো তোমালোকে এটো প্ৰথম আহিলে তোমালোকৰ বান্ডলটো এটা সুন্দৰ বান্ডল দিছে তোমালোকক। তো ট্ৰেজাৰ হান্ট তো তোমালোকে এইটা কালেক্ট কৰিব পাৰিবা। মইতো পইটো 5টা কালেক্ট কৰি ললো। তোমালোকে এটো গোল্ডেন টাইপৰ ৰেড মানে তো এটো তোমালোকে য'ত পাবা মই দেখাই আছো ক'ত পায় তোমালোকক। তো এইটা কালেক্ট কৰিলে তোমালোকে পাই যাবা। তো য'তে তোমালোকৰ পৰি থাকে গেমটো খেলিলে তোমালোকে দেখিবলৈ পাবা ঘৰে চৰে তোমালোকে য'তে মানে। তো এটো তোমাৰ গ্ৰীন এগটো তোমালোকে পাবা 19 তাৰিখে। তোমাৰ এটো 19 তাৰিখে দিব কিছুমান এনেকুৱা ধৰণৰ ইভেন্ট আছে। তোমালোকে তাত কমপ্লিট কৰিলে তোমালোকে গোটেই বান্ডলটো লৈ ল'ব পাৰিবা। এই গোটেই বান্ডলটো তোমালোকে লাভ কৰিবা। তো তোমালোকে 19 তাৰিখে আহিছে গোল্ড ডে। তোমালোকে এটা 8টা কস্টিউম দি আছে তোমালোকক। এটো এটা এনেকুৱা তোমাৰ লোকৰ ইভেন্ট। তোমালোকে আটাইবিলাক কস্টিউম আহি যাব এটা গোল্ড ৰয়েলত। তো তোমালোকে তাত ঘূৰাবলৈ পাবা। তো তোমালোকে ইয়াৰ ভিতৰতে কোনবা এটা তোমালোকে লাভ কৰিবা। তো কোনটো তোমালোকে পোৱাইটোৱে পিছৰ কথা হ'ব। তো তোমালোকে এইবিলাক ল'ব পাৰিবা। তো এইকেইটা আছিল ইভেন্ট। তো নেক্সট আমাৰ আহিলে তোমালোকৰ এটা ক্যাৰেক্টাৰ তোমালোকে বাই কৰিব পাৰিবা। তো এটো মই পিছত ভিডিঅ' দি আছো তোমালোকক। তো আজিলৈ মানে তো থ্যাংক ইউ বাই বাই গাইস। তো প্লিজ লাইক এটা কৰি দিয়া তোমালোকে এটো যদি ইভেন্ট ভাল লাগিলে তেনেহলে। তো এনেকুৱা ধৰণৰ আৰু নতুন মই ভিডিঅ' তোমালোকৰ আগত আপলোড কৰি থাকিম। তো প্লিজ লাইক কৰি দিয়া। আজিলৈ মানে বাই বাই গাইস। ওকে থ্যাংক ইউ। তো হেল্ল' গাইস, তো ইয়াত এটা মই এক পালো। এটো ৰঙা তোমাৰ। তো তোমালোকে হেউজিয়াটো 19 তাৰিখে পাবা এটো। তো এটো মই কালেক্ট কৰি ললো। তো তোমালোকে এনেকৈ বিচাৰি পাই যাবা তোমালোকে। নেক্সট আমি এতিয়া গেম প্লে কৰো আহা। তো আগৰ এখন মেচ মোৰ মানে এটো তোমাৰ পিংটো ঠিকে চলি আছে। তো কোনৰ কি হয় তোমাৰ মাৰিছো নহয়। তোমাৰ এইটোতে এক তোমাৰ ৰঙা। তো এটো কালেক্ট কৰি লওঁ। দেখিলা তোমালোকে পিং কিমান হাই চলি যায়। এইবোৰ টাইমততো ক'বই নোৱাৰি। এইবাৰ M60 লৈ খেলি চাওঁচোন কি হয় দেখা।